ছাত্ররা জিন্দাবাদ কাটিয়ানতলী ছাত্ররা জিন্দাবাদ প্রতিশ্রুতি পূরণ করবে না মুখ্যমন্ত্রী হায় হায় সন্তানের তার হায় হায় প্রমোদ বড়লে লেসেন্সেন প্রমোদ বড়লে লেসেন্সেন জিন্দাবাদ ভবানীপুৰ মানা ৰাষ্ট্ৰীয় উদ্যান সংযোগী যিটো পথ আছে এই পথটো অসম চৰকাৰে এতিয়ালৈকে কোনো মেৰামতি কৰা নাই। তেওঁলোকে অকল বিটিআৰ অঞ্চলৰ যিখিনি ৰাস্তা আছে সেইখিনি তেওঁলোকে মেৰামতি কোনো গুৰুত্ব প্ৰদান কৰা নাই। অকল নন বিটিচিৰ যিখিনি ৰাস্তা ভবানীপুৰৰ পৰা সদৰবিঠালৈকে তেওঁলোকে নিৰ্মাণ কৰিয়েই দায় সামৰিছে, যাৰ ফলত আমি ছাত্ৰ সন্থাই বিভিন্ন সময়ত বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী উত্থাপন কৰিছিলোঁ, তেওঁলোকে কোনো গুৰুত্বই প্ৰদান নকৰিলে। যাৰ ফলত আমি আজি মধ্যবিজী ছাত্ৰ সন্থা আৰু গাঁতি আঞ্চলিক ছাত্ৰ সন্থাই এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ সমাজৰ সহযোগত আজি পথ অৱৰোধৰ কাৰ্যসূচী হাতত লৈছোঁ। কিয়নো অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়াই আমাৰ গাঁতি অঞ্চলৰ উপ নিৰ্বাচনত আহিছিল তেতিয়া তেওঁ কৈছিল যে 3 মাহৰ ভিতৰত ভবানীপুৰ মানা ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথটো তেওঁলোকে নিৰ্মাণ কৰি দিব। কিন্তু আজি 1 বছৰ পাৰ হৈ যোৱাৰ পিছতো এটা শিলো নপৰিল। তেওঁৰ কথা আচলতে ফুটুকাৰ ফেনত পৰিণত হ'ল। সেয়া আমি ছাত্ৰ সন্থাই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে তেওঁ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি তেওঁ আখৰে আখৰে পালন কৰিব লাগে। ইয়াৰ লগে লগে যিটো আনন্দ বজাৰ পাটলা সংযোগী পথ আজি স্বাধীনতাৰ ৭৭ বছৰ পাৰ হৈ গ'ল, কিন্তু কোনো এখন চৰকাৰে এই পথটো নিৰ্মাণ কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিলে। যাৰ ফলত বাৰিষা এজাক বৰষুণ পৰিলেই এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ আহে তেওঁলোকে বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হয়। এই অসুবিধাৰ সন্মুখীনৰ প্ৰতি লক্ষ্য ৰাখি আমি ছাত্ৰ সন্থাই আজি পথ অৱৰোধৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে তেওঁ যি উপ নিৰ্বাচনত আমাক প্ৰতিশ্ৰুতি দিছিল সেইটো আখৰে আখৰে পালন কৰিব লাগে। আহি থকা সময়ত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে ছাত্ৰ সন্থাই ভয়াৱহ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব। এই কথা স্পষ্ট। আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত সকীয়াই দিব বিচাৰোঁ যে আপুনি অতি সোনকালে ভবানীপুৰ মানা ৰাষ্ট্ৰীয় উদ্যান সংযোগী পথটো নিৰ্মাণ কৰি যাতায়াতৰ সুচল কৰি দিয়ক, অন্যথা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিব।